তোমাৰ দেউতাৰ নাম কি? মাগন বসুমতাৰী। বস্তুটো অৰুণাচলৰ পৰা নি আছিলা? নহয় ছাৰ, মইতো সেইবিলাক নাজানো। মই আদৰ্শৰ পৰাই গাড়ী উঠি আহিছিলোঁ। আপোনাৰ নাম কি? শিগম বসুমতাৰী। ঘৰ ক'ত? নগাঁও। গাঞ্জাখিনি ক'ৰ পৰা নি আছিলে? ছাৰ এই আদৰ্শৰ পৰা। আদৰ্শৰ পৰা ক'ত লৈ গৈ আছিলা? আহিছিলোঁ আদৰ্শৰ পৰা এই মাজা টাউনলৈ গাড়ীত উঠি আহিব দিছিলে। গাড়ীখন কাৰ? গাড়ীখন নাজানো ছাৰ, তাত আগৰ পৰাই আছিলে। মই যাই পোৱালৈকে তাতে গাঞ্জা আছিলে, মই গমেই পোৱা নাছিলোঁ।